Welcome to Double Hashtag Okhomia Information. আজি আমি কেমিষ্ট্ৰিৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অসমীয়াত কৰিম। সো আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াতে আপোনালোকে ফাৰ্ষ্ট কুৱেশ্যন চাব পাৰিছে, জীৱ অৱনমনীয় বহুযোগী যৌগটো হ'ল। ইয়াতে কৈছে যে জীৱ অৱনমনীয় বহুযোগী যৌগ, ইয়াতে শুদ্ধ আনসাৰটো হৈছে 3 নম্বৰ লাইলন 2 এণ্ড লাইলন 6। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে নেক্সট কুৱেশ্যন চাব পাৰিছে, জলীয় দ্ৰৱত মিথাইল প্ৰতিস্থাপিত এমাইন কেইটাৰ ক্ষাৰকীয় প্ৰবলতাৰ শুদ্ধ ক্ৰমটো হ'ল যে এমাইনৰ ক্ষাৰকীয় প্ৰবলতাৰ শুদ্ধ ক্ৰমটো হৈছে, ইয়াতে শুদ্ধ আনসাৰটো হৈছে 2 নম্বৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হৈছে চাব পাৰিছে, দ্বিতীয় পৰ্যায় শাৰী মৌলবিলাকৰ প্ৰথম আয়নীভৱন এনথালপিৰ শুদ্ধ ঊৰ্ধ্বমুখী ক্ৰমটো হ'ল, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 3 নম্বৰ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, ইয়াতে নেক্সট কুৱেশ্যন চাব পাৰিছে, কোনটো যৌগত প্ৰটন সংলগ্ন কৰিবলৈ আটাইতকৈ বেছি কষ্টকৰ, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 1 নম্বৰ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে চাব পাৰিছে যে তলত দিয়া বিক্ৰিয়াটোৰ মুখ্য উৎপন্ন যৌগটো হ'ল, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 3 নম্বৰ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, স্তম্ভ 1ত উল্লেখিত জেনন যৌগবিলাক স্তম্ভ 2ত দিয়া হোৱা গঠনৰ লগত মিলাই শুদ্ধ সংকেতটো বাছি লৈ, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 3 নম্বৰ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, তলত উল্লেখ কৰা হাইড্ৰজেন পৰমাণুৰ বৰ্ণালীত দেখা যোৱা সংক্ৰমণ শ্ৰেণীসমূহৰ কোনটো দৃশ্যমান অংশত আছে, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে বাল্মাৰ শ্ৰেণী। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে নেক্সট কুৱেশ্যন চাব পাৰিছে, নিম্নোক্ত কোনটো উভধৰ্মী হাইড্ৰক্সাইড, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 1 নম্বৰ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, তলত উল্লেখ কৰা এমাইনো এচিড কেইটাৰ মাজত অনপৰিহাৰ্য এমাইনো এচিডটো হ'ল, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 4 নম্বৰ এলানিন। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, নিম্নোক্ত কেইটাৰ কোনটো মেলাকাইট হয়, ইয়াত আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 1 নম্বৰ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, আণৱিক কক্ষ তত্ত্ব অনুসৰি তলত দিয়া দ্বিপাৰমাণৱিক অণু কেইটাৰ কোনটোত কেৱল মাত্ৰ পাই বান্ধনীহে থাকে, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 4 নম্বৰ। ইয়াতে আপোনালোকে CC ডাবল বন্ড, ইয়াতে আপোনালোকৰ দুটাই পাই বন্ড থাকে, আপোনালোকে এইটো মনত ৰাখিব। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, নিম্নোক্ত কেইটাৰ মাজত কোনটো সেউজগৃহ গেছ নহয়, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে সালফাৰ ডাইঅক্সাইড। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, ৰাসায়নিক বিক্ৰিয়া দিয়া আছে, N2 দিয়া আছে আৰু 3 মল অফ হাইড্ৰজেন দিয়া আছে, বিক্ৰিয়া কৰি 2 মল অফ এমোনিয়া উৎপন্ন কৰিছে, ইয়াৰ কাৰণে শুদ্ধ বিকল্পটো উলিয়াব কৈছে, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 4 নম্বৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন হৈছে, নিম্নোক্ত কেইটাৰ মাজত অবিস্তৃত প্ৰতিজৈৱিকটো হ'ল, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে পেনিচিলিন G। এতিয়া আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে আপোনালোকে চাব পাৰিছে, 4D 5P 5F আৰু 6P কক্ষ কেইটা শক্তিৰ অধক্ৰমত সজোৱা হ'ল, শুদ্ধ বিকল্পটো হ'ল, ইয়াতে আপোনালোকে মনত ৰাখিব যে N+1, এইটো আপোনালোকে মনত ৰাখিব। ইয়াতে আপোনালোকে দিয়া আছে ফাৰ্ষ্টত 4D, ইয়াতে আপোনালোকে ইয়াতে 4 + D ৰ মান 1, ইয়াতে ইকুৱেল টু 5 হৈ যাব। ইয়াতে আপোনালোকে এনেকৈ সজাই গৈ থাকিলে ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হ'ব ইয়াতে 2 নম্বৰটো। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে চাব পাৰিছে, পানীৰ অস্থায়ী কঠিনতা আঁতৰাবলৈ ব্যৱহাৰ কৰা পদ্ধতিটো হ'ল, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 3 নম্বৰটো ক্লাৰ্কৰ পদ্ধতি। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন চাম। ইয়াতে চাব পাৰিছে, হেবাৰ পদ্ধতিত 20 মল এমোনিয়া প্ৰস্তুত কৰিবলৈ হাইড্ৰজেন অণুৰ কিমান মল দৰকাৰ হয়, ইয়াতে আপোনালোকৰ শুদ্ধ আনসাৰটো হৈছে 4 নম্বৰটো 30 মলৰ প্ৰয়োজন হ'ব। সো এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। সো থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।